আছোঁ অল ইণ্ডিয়া লিমিটেডৰ কেম্পাছৰ লুইট পাৰ্ক ক্লাব য'ত হৈ আছে এটি বিশেষ অনুষ্ঠান। কি বাৰু এই বিশেষ অনুষ্ঠানটি? বিহু আদৰণি উৎসৱ নেকি বাৰু? এয়া বিহু আদৰণি উৎসৱ নহয়। আচলতে লুইট পাৰ্ক ক্লাবৰ উদ্যোগত যোৱা 25 মাৰ্চৰ পৰা 5 এপ্ৰিললৈ ইয়াত আগন্তুক বিহু উৎসৱৰ বাবে হৈ আছিল এটি বিশেষ কৰ্মশালা। বিশেষ কৰ্মশালাৰ অন্তত আজি ইয়াত তেওঁলোকে এখন মঞ্চ দিছে ডেট যি গুৰুসকলে শিকালে আৰু শিষ্যসকলে যি শিকিলে সেয়া ৰাইজৰ আগত পৰিৱেশন কৰি পদূলিমুখত পোৱা বিহু উৎসৱৰ বিভিন্ন ঠাইৰ আদৰণি বা বিদায় অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ সাজু হ'ব পাৰে। তেতিয়াহ'লে আহক আমিও এজ অডিয়েঞ্চ সাজু হওঁ। মই সাজু হৈছোঁ এওঁলোকৰ লগতে বিহুক আদৰিবলৈ। আপোনালোকেও সাজু হৈছেনে? যদি হৈছে তেতিয়াহ'লে লেটছ গো। ক্ৰেভিং ফিল হৈ থাকোঁতে এয়া ফুড পেকেট আহি পালে। চাওঁচোন কি কি আছে। 1 মেংগো ফ্ৰুটি সুইটছ এণ্ড কচৰিয়া ছুপাৰ।
ষ্টেজ ফাংচনৰ পৰা এটা সৰু ব্ৰেক লৈ এতিয়া আহক আপোনালোকক অকণমান ক্লাবৰ ভিতৰৰ টুৰ কৰাই দিওঁ। वेल इनसाइड द क्लब बहुत ही बढ़िया है ना? यस और नो कमेंट करना। সেইটো আচৰিত কথা তিহঁতে নুশুনে একো ক'ব নোৱাৰে গাব নোৱাৰে কিন্তু ইমান ধুনীয়াকৈ নাচি গৈছে এটা সকলোৱে ডাঙৰকৈ হাত তালি দি আশীৰ্বাদ দিয়ক যাতে তেওঁলোকে ভৱিষ্যতলৈ ৰিয়েলি দে ডিড এন এমেজিং ৱৰ্ক। ভগৱানে তেওঁলোকক খুব আগবঢ়াই লৈ যাওক।
কেনে পালে প্লিজ কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিকে কৈ মই বিদায় লৈছোঁ। আকৌ লগ পাম নেক্সট ব্লগত। তেতিয়ালৈকে আপোনালোকে উপভোগ কৰি থাকক। আগবঢ়াইছোঁ এটি সুন্দৰ ঝুমৰ নৃত্য।